মই ভাবিছিলোঁ দীৰ্ঘ কংগ্ৰেছৰ 15 বছৰ কাৰ্যকালত BTADত কংগ্ৰেছৰ সংগঠন একেবাৰে বাদ দিয়া হৈছিল, সম্পূৰ্ণভাৱে BPFক এৰি দিছিল। তেতিয়াৰ পৰা ইয়াত সংগঠন কংগ্ৰেছৰ তেনেকুৱা নাছিল, কিন্তু সেই তুলনাত মই পৰ্বতজোৰা আহি উপস্থিত হৈ আজি ইয়াত মণ্ডল কংগ্ৰেছৰ সভাপতিসকলক লগ পালোঁ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াক লগ পালোঁ, জিলা কংগ্ৰেছৰ বিষয়ববীয়াক লগ পালোঁ, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াক লগ পালোঁ। তেতিয়া বহুতখিনি খুব কম সময়ৰ ভিতৰত বহুতখিনি ইতিমধ্যে গঠিত হৈছে। আমি আশা কৰোঁ, কাৰণ মানুহ কংগ্ৰেছমুখী হৈছে, সেইকাৰণে সংগঠন কৰা সহজ হৈছে। গতিকে ইতিমধ্যে আমি নেক্সট মিটিং আমাৰ হ'ব বুথ কমিটিৰ বুথ সন্মিলন, বুথৰ প্ৰত্যেকজন সভাপতি সম্পাদক সেই সন্মিলনত অংশগ্ৰহণ কৰিব। তাৰ পিছতেই আমি বুজিব পাৰিম যে আমাৰ পৰ্বতজোৰা সমষ্টিৰ সংগঠন সম্পূৰ্ণ হৈছে আৰু পৰ্বতজোৰা আমি নিশ্চিতভাৱে আমি জিকিম। এতিয়ালৈকে আমি প্ৰাৰ্থিত্ব বিচৰা নাই, আমি বিচাৰিলে কেইজন হ'ব তেতিয়াই গম পোৱা যাব। এনে নিজে নিজে দুই এজনে কৈ আছে, এইটো নন অফিচিয়েল কথা। অফিচিয়েলিতো আমি এতিয়াও প্ৰাৰ্থিত্ব বিচৰা নাই, বিচাৰিলে গম পোৱা যাব যে কেইজন হ'ব। একচুৱেলি BTC চৰকাৰে যিমান ঢাক ঢোল বজায় যে BTCৰ উন্নয়ন কৰিছিল, উন্নয়নৰ সফলতা স্বৰূপ আমি দেখাই পালোঁ। ৰাস্তা ঘাটৰ অৱস্থা মেইন দুই এটা ৰাস্তাৰ বাহিৰে বাকী একেবাৰে BTC এলেকা এতিয়াও অনুন্নত হৈ আছে। অথচ চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰে যথেষ্ট টকা আবণ্টন দি আছে। এই টকা মই ভাবোঁ যে টকাৰ সদব্যৱহাৰ হোৱা নাই। আমি প্ৰায়বিলাকতেই প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম। হয়তো 40টাৰ ভিতৰত 40টা এই মুহূৰ্তত আমি ক'ব নোৱাৰিম। আমাৰ পাৰ্টিৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব কিমানটা সমষ্টিত ফাইট কৰিব। কিন্তু ইতিমধ্যে আমি অবজাৰভাৰ প্ৰত্যেক সমষ্টিতে আমি অবজাৰভাৰ প্ৰক্ষেপ কৰিছোঁ। তেওঁলোকে এক্টিভিটিজ চলাই আছে, কাম কাজ কৰি আছে। তেওঁলোকৰ ৰিপৰ্টৰ ভিত্তিতে আমি নেক্সট ষ্টেপ ল'ম। এই উচ্ছেদ সম্পূৰ্ণভাৱে বেআইনীভাৱে উচ্ছেদ কৰি আছে। কাৰণ যিবিলাক খাছ মাটিৰ পৰা উচ্ছেদ কৰিছে তেওঁলোকে 60 বছৰ 70 বছৰৰ পৰা বসবাস কৰি আছে। তেওঁলোকে তাত আবণ্টন পায়। ক'ৰবাত যদি ফৰেষ্ট লেণ্ডৰ পৰা উচ্ছেদ কৰিছে, সেইটো তেওঁলোকে কৰিব পাৰেই, কাৰণ ফৰেষ্ট লেণ্ডত আমি অকুপাই কৰা ঠিক নহ'ব। কিন্তু যিটো আমাৰ গোৱালপাৰা জিলাৰ পাইকানত যিটো উচ্ছেদ কৰিলে ফৰেষ্ট লেণ্ডৰ নামত, কিন্তু সেইটো ফৰেষ্ট লেণ্ড নহয়, এইটো চৰকাৰী খাছ লেণ্ড। গতিকে মুখ্যমন্ত্ৰী ইচ্ছাকৃতভাৱে এটা শ্ৰেণীক বিশেষভাৱে হাৰাছমেণ্ট দিবলৈ তেওঁলোকক টাৰ্গেট কৰি লৈ পেলাই তেওঁলোকে উচ্ছেদৰ কাম আৰম্ভ কৰিছে।